ছাবস্ক্ৰাইব কৰক টেকনিকেল বিট চেনেলটো আৰু বেল আইকনটো দবাওক লেটেষ্ট টেকনলজি ভিডিঅ' অসমীয়াত সকলোতকৈ আগত পাবলৈ। संजू देख लिया, अपन ने तो देख लिया, झकास मूवी है, एकदम फाड़ दिया। बंधुসকল নিশ্চয় গম পাইছে মই ভিডিঅ'টো কিয় বনাইছো। সঞ্জু মুভিখনৰ এটা সৰু চাই ৰিভিউ কৰিব ওলাইছো। মানে বেলেগ একো নহয়, মোৰ কেনেকুৱা লাগিছে চাই বাছ মই সেইখিনিয়ে ক'ম। আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত ক'ব। তো বলক বেছি টাইম ৱেষ্ট নকৰো আৰু ভিডিঅ'টো আৰম্ভ কৰো। বন্ধুসকল সঞ্জু ফিল্মখন, সঞ্জু চিনেমাখন আমাৰ সঞ্জয় দত্ত ছাৰৰ জীৱন কাহিনী, জীৱন গাথা কৈছে। এইটোত আমাক মানে সঞ্জয় দত্ত ছাৰৰ জীৱনত কি কি ঘটনা ঘটিছে তাৰে দুই এটা ঘটনা আমাৰ আগত কৈছে। আৰু চিনেমাখনত সঞ্জয় দত্তৰ ৰোল কৰিছে আমাৰ ৰণবীৰ কাপুৰ দাদাই, ধুনীয়া এক্টিং কৰিছে। আৰু ৰণবীৰ কাপুৰৰ দেউতাক মানে সঞ্জয় দত্ত ছাৰৰ দেউতাকৰ ৰোল কৰিছে আমাৰ পৰেশ ৰাৱালে। পৰেশ ৰাৱালকতো সকলোৱে আমি চিনি পাওঁ নিশ্চয়। সঞ্জয় দত্তৰ মাকৰ ৰোল কৰিছে মনীষা কৈৰালাই। আৰু সঞ্জয় দত্তৰ প্ৰথম মানে যাক বিয়া কৰাব ওলাইছিল তেখেতৰ ৰোল কৰিছে সোনাম কাপুৰে। আৰু যাক সঞ্জয় দত্ত এতিয়া প্ৰেজেণ্ট ৱাইফৰ ৰোল কৰিছে আমাৰ দিয়া মিৰ্জাই। গতিকে ফিল্মখন আপোনালোকে চাব গ'লে সঞ্জয় দত্তৰ যদি আপোনালোকে ভাল ফেন, সঞ্জয় দত্তক যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে ফিল্মখন আপোনালোকৰ কাৰণে 5 ষ্টাৰ ফিল্ম। আৰু যদি আপোনালোকে সঞ্জয় দত্তক বেয়া পায় তেতিয়াহ'লে এইখন ফিল্ম আপোনালোকে নাচাব। কাৰণ এইখন ফিল্মত বাৰে বাৰে এইটো কথা বুজোৱা গৈছে যে সঞ্জয় দত্ত নিৰ্দোষী, তেওঁৰ একো ভুল নাই, তেওঁ টেৰৰিষ্ট নাছিল, তেওঁ নিচা কৰা নাছিল, তেওঁ নিচাও বেলেগে কৰাই দিছিল, লগাই দিছিল। আৰু টেৰৰিষ্ট তেওঁ আছিল, তাক ফচোৱা হৈছিল, এইবিলাক বুজোৱা হৈছে। যদি আপুনি ফেন তেতিয়াহ'লে আপোনাৰ কাৰণে মানে মেটাৰে নকৰে। আপুনি সঞ্জয় দত্ত টেৰৰিষ্টে নে কিয়ে সেইবিলাক আপোনালোকৰ কাৰণে মেটাৰ নকৰে। আপুনি ভাল পায় যদি এনেও ভাল পাব, যদি বেয়া পায় তেতিয়াহ'লে এইখন ফিল্ম চাই লাভ নাই, আপোনালোকৰ হজমেই নহ'ব। এতিয়া মই যদি এক্টিঙৰ কথা কওঁ, ৰণবীৰ কাপুৰে একদম ধুনীয়া এক্টিং কৰিছে। গোটেইকেইটা পৰেশ ৰাৱালে ধুনীয়া, মানে ৰণবীৰ কাপুৰৰ মানে সঞ্জয় দত্তৰ দেউতাকৰ ৰোল কৰিছে, ধুনীয়া ৰোল কৰিছে। এইটো ষ্টৰিটো অলপ দুখ লগা হয়, চাই খুবেই ভাল পাব আপোনালোকে। মোৰ ফালৰ পৰা যদি আপোনালোকে ৰেটিং সোধে, মই ৰেটিং এইখন ফিল্মত 5টা ষ্টাৰৰ ভিতৰত 4টা ষ্টাৰ দিম, 4 ষ্টাৰ দিম মই। চিনেমাখনত আপোনাৰ এটা সৰু মানে ডাঙৰ ভুল এটা মই দেখা পালোঁ। মানে যিটো আপোনাৰ মুন্না ভাই MBBSৰ যিটো চিন দেখাইছিল, তাতে বোমন ইৰাণীক আপোনাৰ প্ৰফেচাৰ হিচাপে দেখাইছিল। আৰু কিন্তু সঞ্জয় দত্তৰ যিটো চিনেমাখনত সঞ্জয় দত্তৰ যিটো প্ৰথম প্ৰেমিক আছিল, মানে যাক বিয়া কৰাব লৈছিল প্ৰথমতে, মানে সোনাম কাপুৰ, তেখেতৰ দেউতাকৰ ৰোলটোও বোমন ইৰাণীক দিলে। এইটো মিক্স হৈ গ'ল। এইটো সেইকাৰণে এটা ভুল হ'ল। ডাইৰেক্টৰে জানি বুজি কৰিছে কিজানি, সিহঁতেতো আৰু নাজানাকৈ নাথাকে, আমাতকৈ বেছি দেখা পায় সিহঁতে। এইটো মই ক'ব যাম। আৰু এক্টিংটোতো মই কৈছোঁৱে, ধুনীয়া এক্টিং কৰিছে গোটেইবিলাকে। আৰু চিনেমাখন একো এণ্টাৰটেইনিং চিনেমা নহয়, একো মানে নাচ গান তেনেকুৱা ধৰণৰ একো এণ্টাৰটেইনমেণ্ট নাই। বাকী ফিল্মখনৰ মই ষ্টৰিটো আপোনালোকক নকওঁ, ষ্টৰিটো ক'লে আপোনালোকে চিনেমাখন চাই ইণ্টাৰেষ্ট নাপাব। সেইকাৰণে মই মানে নকওঁ, ৰিভিউ দিলে মই চিনেমা ষ্টৰি কেতিয়াও নকওঁ, এইটো মোৰ পাৰ্মানেণ্ট থাকিব সদায়। আৰু বেলেগ একো নাই। যদি আপোনালোকে সঞ্জয় দত্তক ভাল পায়, সঞ্জয় দত্তৰ যদি ফেন, সুনীল দত্তৰ যদি ফেন, সঞ্জয় দত্তৰ দেউতাকৰ নাম সুনীল দত্ত আছিল, আচল দেউতাক। ইয়াতে তাৰ সুনীল দত্তৰ এক্টিংটো পৰেশ ৰাৱালে কৰিছে। তেতিয়াহ'লে কি কৰিব, কাষত যিটো চিনেমা হল আছে যাওক, তাতে যাই টিকেট এটা কিনক আৰু চিনেমাখন চাওক। পইচা আপোনালোক উঠি যাব, টেনশ্যন নাই, পইচাৰ ভেলু পূৰা পাই যাব। বাকী এইখিনিয়ে। বাকী আপোনালোকে কওকচোন, যোনে আপোনালোকৰ মাজত যোনে এইখন ফিল্ম চাইছে, কেনেকুৱা পাইছে চাই, কি ভাল পাইছে আৰু কি বেয়া পাইছে, কমেণ্ট বক্সত আপোনালোকে কওকচোন। আৰু যদি মোৰ ভিডিঅ'টো এতিয়ালৈকে লাইক আৰু শ্বেয়াৰ কৰা নাই, ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কাৰণ মই আপোনালোকৰ কাৰণে সদায় নতুন ফিল্মৰ ৰিভিউ আহি থাকিম। আজিকালি ইমানেই, ধন্যবাদ, জয় অসম।